নমস্কাৰ, মই শ্ৰীমতী হেমি মোহনে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেল মোৰ আইক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ সন্মুখলৈ এনে দুগৰাকী দুভগীয়া ব্যক্তিৰ জীৱন সংগ্ৰামৰ ছবি লৈ আহিব বিচাৰিছোঁ, যি ছবিয়ে আপোনালোকৰো দুচকু সেমেকাই তুলিব। মানুহৰ জীৱনলৈ কেতিয়াবা দুখ আহে, কেতিয়াবা সুখ আহে। মানুহে দুখকে সুখ বুলি লৈ জীৱনটো সংগ্ৰাম কৰি আগবাঢ়ি যায়। আপোনালোকৰ সন্মুখলৈ দুজন ব্যক্তিক আনিব বিচাৰিছোঁ। এই দুজন ব্যক্তিয়ে দুখকে সুখ বুলি ভাবি আজিলৈকে সংগ্ৰাম কৰি আছে। তেওঁলোকে সুখ হয়তো পাহৰিয়ে গৈছে, হাঁহিবলৈ পাহৰি গৈছে। প্ৰথমতে আমি ঘৰখন দেখাই লওঁচোন। এই ঘৰটোলৈ এবাৰ মন কৰকচোন। তেওঁলোকে যেতিয়া বৰষুণ দিয়ে নিশা উজাগৰে কটায় আৰু থাকিবলৈ অকণো ঠাই নাই। বৰষুণ পৰিলে তেওঁলোকে কিমান দিন নিশা উজাগৰে কটাইছে। আপোনাৰ নামটো? শ্ৰী দিব্য ফুকন। আৰু আপোনাৰ? শ্ৰী প্ৰমোদ ফুকন। আপোনাৰ পঞ্চায়তটো কি পৰে বাৰু? খালৈপুখুৰা। খালৈপুখুৰা ন? আৰু ৱাৰ্ড নম্বৰ? ৱাৰ্ড নম্বৰ 100 কিমান মাহমৰা সমষ্টিটো 105 নম্বৰ আৰু আপোনালোকৰ ৱাৰ্ডটো 8 নম্বৰ। আপোনালোকে চৰকাৰলৈ কি অনুৰোধ জনাব? ঘৰটো যেনে তেনে বনাই দিবলৈ কৈছোঁ, নহ'লেও টিং পাতকে কিনি দিবলৈ তেনেকৈ উপায় এটা দিব। আপোনালোকৰ অসমবাসী ৰাইজলৈ এইটোৱে অনুৰোধ জনাইছে যে যদি চৰকাৰৰ ফালৰ পৰা ঘৰটো পায় তেন্তে ঘৰটো বনাই দিবলৈ অনুৰোধ জনাইছে। আৰু তেওঁলোকক কোনোবাই যদি সহায় কৰিবলৈ আগবাঢ়ি আহে তেনেহ'লে টিংপাত কেইখনমান হ'লেও আপোনালোকক সহায় কৰিবলৈ অনুৰোধ জনাইছে। মই আপোনালোকক এইটোৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকক সহায় কৰিবলৈ কোনোবা নহয় কোনোবা আগবাঢ়ি আহে। মই আপোনালোকলৈ এটা সামান্য উপহাৰ আনিছোঁ। বেছি দিবলৈ মোৰ শক্তি সামৰ্থ্য নাই, গ্ৰহণ কৰক। শ্ৰদ্ধাৰ দৰ্শকসকল, এই ভিডিঅ'টোত আমি যি দুগৰাকী স্বামী স্ত্ৰীৰ কথা উল্লেখ কৰিছোঁ তেওঁলোক হ'ল প্ৰমোদ ফুকন আৰু দিব্য ফুকন। তেওঁলোকে মাহমৰা সমষ্টিৰ খালৈপুখুৰা পঞ্চায়তৰ অন্তৰ্গত বৰুৱাচুক নামৰ গাঁৱত বাস কৰে। কোনো সদাশয় ব্যক্তিয়ে যদি তেওঁলোকক সহায় কৰিব বিচাৰে তেন্তে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ।